নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই পথাৰতে ষ্টাৰ্ট কৰিলোঁ, মানে পথাৰত ধুনীয়া বতাহ দি আছে, সেইকাৰণে আহিলোঁ। ভিডিঅ'টো ষ্টাৰ্ট ইয়াতে কৰি দিলোঁ আৰু। আজি আমি ফুৰিবলৈ যাম, দলং এখন চাবলৈ, সৰু দলং। আমিতো আৰু যাওঁ বুলি লণ্ডন বহুত দূৰ, লণ্ডন ব্ৰিজ, বাপৰে বাপ। আমিতো যাওঁ বুলি ধলা শদিয়া চাব যাব নোৱাৰোঁ। ওচৰৰে ধুনীয়া দলং এখন আছে, বহুতেই গৈছে চাবলৈ, ধুনীয়া বোলে ঠাইখিনিও। তালৈকে যাম বান্ধৱী এজনীৰ লগত। বান্ধৱী বা উৰুফে মোৰ কাজিন হয়, তাইৰ লগত স্কুটিত যাম। ধুনীয়া বোলে প্লেচখিনি। তাইও কিবা ভিডিঅ' বনাব, ময়ো বনাম তাইৰ লগত একেলগে। আমাৰ এটা চেনেল আছে। তাত গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া বাজিছে চৰি, মই ঘড়ীয়ে নিপিন্ধোঁ, পাহৰি গৈছিলোঁ। ঘড়ী নিপিন্ধোঁ, এইটো এটা আমাৰ কাৰণ আছে বাৰু। আমাৰ ঘৰৰ দেউতাহঁতে খুৰাহঁতে কোনো ঘড়ী নিপিন্ধে, দাদাহঁতেও নিপিন্ধে, দুই এজনে। এতিয়া বলক ভিডিঅ'টো চাই থাকিব। বহুত ধুনীয়া বতাহ দি আছে বাপৰে, ইয়াৰ পৰা যাব ইচ্ছা নাযায়, ইমান ধুনীয়া ঠাণ্ডা। আৰু দেখিব পাইছে চাৰিওফালে আমাৰ পথাৰখন একদম সেউজীয়া সেউজীয়া হৈ আছে। এইটো আমাৰ ডাঙৰ পুখুৰী বাৰু, সেইবোৰ পিছত অন্য এটা ভিডিঅ'ত আমাৰ পুখুৰীটো, আমাৰ খেতি পথাৰ দেখাই দিম। বলক এতিয়া ওলাই মেলি ৰেডি হওঁ আৰু। অনুষ্কা একচুৱেলি আমাৰ কাষৰে সৰু ছোৱালীজনী আছে, একদম মৰম লগা, গোলুমোলু টাইপ। মানে তাইৰ নাম অনুষ্কা, মই নুস্কা বুলি কওঁ। অ'টো নকওঁ, নুস্কা। মৰম লাগে তাইৰ কথাখিনি শুনি। এতিয়া ওলাই মেলি ৰেডি হৈ তাহাঁতৰ ঘৰলৈ গৈ আছোঁ, বলক। লগতে আপোনালোকক বিহাইণ্ড দ্য শ্বুটো দেখুৱাই দিম আৰু, ইণ্টাৰেষ্টিং হ'ব। মন্দিৰ আছে। এতিয়া শ্বুটিঙৰ বাবে প্ৰিপাৰেশ্যন চলি আছে। মোৰ বাৰু শ্বুট নাই, মোৰ এটা পাৰ্টি আছে, মই ডক্টৰনী হ'ম আৰু। এইটো তাই। হাই গাইজ, চাব দেই সকলোৱে ভিডিঅ'টো। আমি বহুত কষ্ট কৰিছোঁ আৰু দেখিছে ইমান বেয়া দেখা। স্পেচিয়েল কথা এটা কৈ দিওঁ, এইটো মোৰ বান্ধৱীৰ ঘৰ, প্লাছ এইটো মোৰ মামাৰ ঘৰ। এইটো মোৰ মামাৰ ছোৱালী, সৰু দে মোতকৈ। আৰু সি মোবাইল চোবাইল ধৰিব পাৰিব। এই আগত আমাৰ মানুহ আছে দেই, আৰু বা গৈ আছে আৰু। ফাইনেলি দলং আহি পালোঁ, এইখনে। ভাল লাগিছে, ইমান ঠাণ্ডা পৰিৱেশটো, পুৰা বতাহ দিছে। আপোনালোকক দেখাই দি আছোঁ, চবেই ধুনীয়া ধুনীয়া বুলি কয়। আপোনালোকে চাই কমেণ্ট কৰিব ধুনীয়া হয় নে নহয়। মিনি ব্ৰহ্মপুত্ৰ দলং। অকলে অকলে আৰু কি কৰিম, ৰীল বনালোঁ, ফটো উঠিলোঁ আৰু। তাহাঁতে ভিডিঅ'ৰ শ্বুটিং কৰি আছে আৰু মই কি কৰোঁ, অকলে অকলে ফটোকে উঠোঁ আৰু। কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু। ভূমিকম্প আহিছে। এয়া শ্বুটিং চলি আছে পুৰা জোৰদাৰ, চাই লওক আপোনালোকে বিহাইণ্ড দ্য চিন। আৰু এইটো হৈছে মোৰ শ্বুটিং টাইম। নাজানো আৰু কেনেকুৱা কৰিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই মোৰ অভিনয় কেনেকুৱা হৈছে। ডক্টৰনী হৈছোঁ মই, ৰিয়েল লাইফত নোৱাৰিলে এক্টিঙত হ'লেও হৈছোঁ দিয়ক আৰু। আমাৰ মানে দেৰি হৈ গ'ল, একদম ডাইৰেক্ট গৰমা আহিলোঁ শ্বুটিঙৰ কাৰণে। তাৰপিছত ম'ম' খালোঁ আৰু কিবা কিবি খালোঁ বাৰু, মইতো ঘৰত কৰিব অহা নাই। ভিন্দেউৰ দোকানত আহিলোঁ, সম্পৰ্কীয় কিবা ল'ব লগা আছিলে, একেলগে লৈ। 3D মেট, 3D 4D এইবিলাক মই বুজি নাপাওঁ। লিপষ্টিকৰ কিবা 3D মেট
ফোনটো কল বহুত দেৰি হৈ গ'ল এতিয়া ভিন্টৰ দোকানত আহিছোঁ এই তাই লিপষ্টিক ল'ব বোলে গৰমত আহিছিলোঁ মানে কি এটা শ্বুটৰ কাৰণে শ্বৰ্ট এটাৰ কাৰণে ফাৰ্মাচীত ল'ব লগা আছিল মই ডক্টৰনী হৈছোঁ ৰিয়েল লাইফত হ'ব নোৱাৰিলেও এক্টিঙত হ'লেও হৈছোঁ চ' ময়ো এটা হেৰিয়ে লওঁ আৰু ক্ৰীম এটাকে লওঁ আৰু মোৰ শেষ হৈছে চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু নকৰোঁ আৰু দেৰি হৈছে ৰাতি হৈ গৈছে বহুত কৰিও অহা নাই ডাইৰেক্ট ইয়াতে আহিছোঁ শ্বৰ্ট এটা আছিলে যে একেলগে কমপ্লিট কৰি ল'লোঁ তাই লিপষ্টিক লৈছে বাৰু তাই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আমাৰ ভিডিঅ'বোৰ চাব বাই ভিন্টৰ দোকানৰ লিপষ্টিকৰ কালেকশ্যন চাওক আপোনালোকে ভাল পায় যদি বৰমাৰ ওচৰে পাজৰে আহিব পাৰে হা নামটো কি আছিল প্ৰণামী ষ্ট'ৰ এইটো চাব